কাঞ্চনৰ আখলৰ পৰা সকলোলৈকে আদৰণি জনাই আজি ৰান্ধিবলৈ লৈছোঁ এক মলাইকাৰী। তাৰ বাবে মই 4টা সিজাই লোৱা কণী, আন্দাজমতে ধনিয়া পাত, 3-4টা মান কেঁচা জলকীয়া, কাটি লোৱা 3টা ডাঙৰ সাইজৰ পিঁয়াজ, গুচাই লোৱা কেইফুটামান নহৰু আৰু এটুকুৰা কুটি লোৱা আদা লৈছোঁ। লগতে গোটা জিৰা, গৰম মছলা, জালুক জিৰাটো আছেই। গেছত এখন কেৰাহী পাতি সামান্য পৰিমাণে তেল দিলোঁ। তেল গৰম হ'লত পিঁয়াজখিনি প্ৰথমতে আধা ভজা কৰি ল'লোঁ। পিঁয়াজখিনি আধা ভজা হ'লত আদা আৰু নহৰুখিনি যোগ কৰি একেলগে ভাজিলোঁ। ভজা হ'লত এখন প্লেটত কাঢ়ি ঠাণ্ডা হ'লত ধনিয়াৰ ঠাৰিকেইডাল আৰু 2টা কেঁচা জলকীয়াৰ লগত পিচি পেষ্ট এটা বনাই ল'লোঁ। কেৰাহীত অকণমান তেল দি কণী কেইটুকুৰা অকণমান সময়ৰ বাবে ভাজিলোঁ। এখন প্লেটত কণী কেইটুকুৰা কাঢ়ি আনিলোঁ। পুনৰ একেখন কেৰাহীতে জোখমতে তেল দি তেল গৰম হ'বলৈ দিলোঁ। তেল গৰম হ'লত ফোৰণ হিচাপে গোটা জিৰা 1 চামুচ দি পিচি ৰখা পেষ্টখিনি দি হেতাৰে ভালকৈ মিহলি কৰি এক মিনিটৰ কাৰণে ঢাকনখন লগাই আকৌ উঠাই হেতাৰে লৰালোঁ। মছলাখিনি আৰু অধিক সিজিবৰ বাবে সামান্য পৰিমাণে গৰম পানী দিলোঁ। হেতাৰে মিহলি কৰি থাকিলোঁ। উতল আহিলত গেছটো মিডিয়াম কৰি জোখমতে নিমখ দিলোঁ। নিমখখিনি মিহলি কৰি 1 চামুচ জিৰা আৰু লগতে 1 চামুচ জালুকৰ গুড়ি দিলোঁ। পুনৰ ভাল ধৰণে মিহলি কৰি ঢাকনখন লগাই সিজিব দিলোঁ। কিছু সময় সিজাৰ পাছত ঢাকনখন আঁতৰাই ভালকৈ মিহলি কৰি অলপ ডাঠকৈ গুলি ৰখা পাউডাৰ গাখীৰখিনি দি মিহলি কৰি উতলিবলৈ দিলোঁ। গৰম মছলা 1 চামুচ দি দিলোঁ। মিহলি কৰাৰ পাছত ঢাকনখন লগাই দিলোঁ। মাজে মাজে ঢাকনখন আঁতৰাই লৰাই থাকিলোঁ। এইদৰে 2 মিনিটমান সিজাৰ পাছত ঢাকনখন আঁতৰাই পুনৰ ভালকৈ লৰালোঁ। ভাজি ৰখা কণী কেইটুকুৰা দি দিলোঁ। কিছু সময়ৰ বাবে ঢাকনখন লগাই পুনৰ উঠাই কণীখিনি ভাগি নোযোৱাকৈ খুব সাৱধানেৰে লৰালোঁ। ওপৰত ধনিয়া পাতখিনি দি দিলোঁ। ঢাকনখন লগাই 1.5 মিনিটমানৰ কাৰণে উতলিবলৈ দিলোঁ। উতল আহিলত গেছটো অফ কৰি দিলোঁ। এয়া দেখিলেনে, আজি আমাৰ এক মলাইকাৰী বনোৱা হৈ গ'ল। আপোনালোকেও এনেদৰে এক মলাইকাৰী বনাই পোলাও বা নানৰ লগত পৰিৱেশন কৰিবচোন। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। লগতে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব। ধন্যবাদ।